টিকেট কাটি ল'লোঁ হেৰি হেল্ল' গাইছ ৱেলকাম বেক টু আৱাৰ চেনেল। আকৌ এটা নতুন ভিডিঅ' লৈছে মানে বহুত দিনৰ মূৰত। কাৰণ কি হ'ল কলেজলৈ গৈছোঁতো, মানে অলপ দেৰি গৈছে ভিডিঅ' দিয়াত, মানে টাইম দিব পৰা নাই। কলেজলৈ গৈ আছোঁ যে এইকেইদিন, মানে আজি যিহেতু ৰাস তো চাকি দিবলৈ যাওঁ ৰাতিপুৱা সোনকালে যোৱাৰ কথা আছিলে 6টা মানত, মানে অলপ দেৰিয়ে হৈ গ'ল আজি। তো এইফালে সন্দীপন, এইটো এইফালে মনোৰম। এতিয়া আমি যাওঁ লাহেকৈ গৈ থাকোঁ, লাহে গৈ থাকোঁ বিন্দাছ। তো ৰাসত তাত একদম লগ পাই আছোঁ। আমি এতিয়া গৈছোঁ মানে চাৰিঙলৈ গৈছোঁ হেপলিং। তো তাত গৈ আপোনালোকক লগ পাই আছোঁ। তো ভিডিঅ'টো চাই থাকক। এতিয়া আমি চাৰিং পাৰিলোঁ ধুনীয়াকৈ। চাৰিঙত মানে কাপোৰ চাপোৰ অলপ সলাই লওঁ, দোকানখন পাইছোঁ ধুনীয়াকৈ। পিছফালে সলাই মেলি লওঁ ধুনীয়াকৈ। আকৌ লগ পাই আছোঁ ন, কাপোৰখিনি সলালে বিন্দাছকৈ। তো লগ পাই আছোঁ। চাইড কাপ নে কি বক নাই চুয়া পিনে আছোঁ। কমেডি মাতো তলৰ পৰা বোলে একদম বগা। চাকি তেল চেল ধূপ চুপ চব লৈ লওঁ আৰু পূৰা ন, ওলাব লাগিব নহয়। তো ব'লো গেটৰ ভিতৰতে সোমাই যাওঁ। তো দেখিছে না চাকি, এইবাৰ লাখ চাকি, মানুহ পুৰা ভিৰ একদম। চাকি দিবলৈকে জেগা নাই। তো জেগা নাপালেও ধুনীয়াকৈ চাকি দি লওঁ। টাইম মিলাই এবাৰ এটা চাই লওক। তো পালে চাকি তাকি দি আহি গ'লোঁ। মানে কি হ'ল কেছটো, তাত পূৰা ভিৰ হ'ল, মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ। চাকি তাকি দি ধুনীয়াকৈ ওলাই আহিলোঁ। এতিয়া মানে ধুনীয়াকৈ চিনেমা চাবলৈ যাম নেকি বন্ধুখন। তো চাই থাকক ভিডিঅ'টো, আৰু কি হয় দেখাই মই আপোনালোকক। চাব ভিডিঅ'খিনি ভালকৈ চাই থাকিব। আৰু বন্ধু মই ভিডিঅ' এটা দি দিছোঁ, কেনেকুৱা কিবা ক'ব, মানে পূৰা টাইম দিব পৰা নাই ইউটিউবত, যিটো ষ্টুডেণ্ট নহয় এজন। চ' গাইছ এতিয়া আমি চাকি তাকি দি উল্টাৰ পৰা ওলাই দিলোঁ। মানে ভিডিঅ' চিডিঅ' নকৰিলোঁ। এতিয়া মানে এফালে ওলাই আহিছোঁ। ক'ত ওলাইছোঁ নাজানো। এইটো চন্দীপনতে গৈ আছে বোলে। এটা বব গাড়ী চলাই আছে আৰু মই 3টা আগত গৈ আছে, সেইকেইটা আগত গৈ আছে। সৰুৱাকৈ ভিডিঅ' এটা বনাই দিছোঁ, যিহেতু বহুত দিন দিয়া নাছিলোঁ ন ভিডিঅ'। ভাবিলোঁ আজি দি দিওঁ ঘৰলৈ যিহেতু আহিছোঁ। তো এইপিনে আচ্ছা লেফ্ট চাইডে মাৰি দিলে এইপিনে গৈ থাকোঁ ন। গৈছোঁ আমি ৰাস্তা বৰ এটা ভাল নহয়, মথাউৰি হ'বলা। আমাৰ ড্ৰাইভাৰ হেভি আছেতো হয় নাই। এলে এনেই অলপ ওলাই আহিছিলে, মানে মনটো ফ্ৰেছ কৰিবলৈ এনেই। তো এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ আৰু লাহেকৈ। ধুনীয়াকৈ ঘৰটো পালোঁহি। ঘৰত এতিয়া মানে ভাত চাত খাই লওঁ, আকৌ ধুনীয়াকৈ চিনেমা চাবলৈ ওলাই যাম। এতিয়া আমি ভূঞাগত পালোঁহি, ওলাই আহিলোঁ। এতিয়া আমি কি চাবলৈ যাম? এতিয়া আমি বন্ধু চাবলৈ যাম। য়েছ বন্ধু চাবলৈ যাম আজি। বন্ধু এটা চাবলৈ যাম আজি পূৰা। অলপকৈ দেখাম আৰু ক্লিপটো আপোনাক দেখাম কেনেকুৱা কি পাই ক'ব। যদি বহুতে চালে বন্ধু তো কমেণ্টত জনাই দিব চালোঁ বুলি, আৰু কেনেকুৱা পালে ক'ব। এইটো ছেকেণ্ড ভূঞা আৰু ছেকেণ্ড প্ৰচিদ্ধ হয় নাই? ছেকেণ্ড ভূঞা। এতিয়া টিকেট কাটি ল'লোঁ হেৰি, টিকেট কাটি ল'লোঁ বন্ধু চাবলৈ জানে। বন্ধু আহি পালোঁ মানে দেৰি হৈ গ'ল। কেম পালি হা? এতিয়া আমি বন্ধু চাবলৈ যাওঁ বন্ধু আজি বন্ধু চাম। We are best friends.
হৈ গ'ল চিনেমা শেষ এতিয়া এই ফটো মাৰে বোলে কেমেৰামেন ক'ত গ'লে তোৰ কেমেৰামেন মনোৰম এতিয়া যাওঁ ন দেখিছোনে দিৱালী লাগি আছে পূৰা কিন্তু ধুনীয়া লাগিছে আকৌ দেই বৰ ধুন লাইট দেই বৰ ধুন লাইট তো ফাইনেলি আমি মানে চাই মেলি আহিলোঁ ধুনীয়াকৈ চিনেমাখন আপোনাৰ এখন কলেজ লাইফলৈকে বনাইছে মানে কলেজ লাইফটো কেনেকুৱা কি বুজাইছে মানে এই তেনেকুৱা চিনেমাখন চাই পেলাই অলপ এটা ভাল নালাগিলে ইমানকৈ আৰু যদি আপোনালোকে চালে চিনেমাখন কেনেকুৱা কি পালে কমেণ্টত জনাবচোন আমাৰ মতে ক'লোঁ যে কেনেকুৱা লাগিলে আপোনাৰ মতে কওক কেনেকুৱা পালে মানে চিনেমাখন চাই আমি মানে সাপলিঙলৈ গৈছোঁ এই ৰাস চাবলৈ ৰাস চাই কেনেকুৱা এতিয়া আমি গৈছোঁ মানে হেৰি আপোনাৰ সাপলিং গৈছোঁ ৰাস যিহেতু ৰাতিপুৱা আমি চাকি দিব গৈছিলোঁ তাতে আমি চাম ধুনীয়াকৈ ৰাসখন আপোনাক দেখাম অকণমান দেখাম আৰু চিনেমাখন কেনেকুৱা পালে ক'ব দেই আপোনালোকে যদি চালে সৰুকৈ দেখালোঁ মানে কেনেকুৱা কি পালে ক'ব The next morning. চ' গাইজ মানে কালি অলপ দেৰিকৈ থাকিলোঁ তো মানে টোপনি ধৰিলে নতুনকৈ যদি কোনোবা আহিছে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব পূৰা চ' গাইজ মানে আমাৰ চেনেলত কেছটো কি হয় মানে চেনেলটোত পূৰা ইফৰ্ট দিব পৰা নাই মানে আৰু সেইকাৰণে আমাৰ চেনেলত মানে দেৰিকৈ ভিডিঅ'খিনি আহি থাকে তো হোৱাকৈ ভিডিঅ' এটা বনাই দিলোঁ কেনেকুৱা পালে জনাব আৰু লগ পাইছোঁ অন্য এটা ভিডিঅ'ত একেলে বাই বাই জয় অসম ৰাইট ছেফ এণ্ড বি ছেফ বাই বাই